সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে, জীৱিকা বিচাৰোতে জীৱনে কিনো। Hey guys, welcome back to my channel. Good morning. আৰু এতিয়া আহিছোঁ অকণমান ফুৰিবলৈ ৰাতিপুৱা এতিয়া বাজিছে 4:30 আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, ভাবিলোঁ এটা ভ্লগ বনাওঁ। আৰু মই আহিছোঁ মামাহঁতৰ গাঁৱত আৰু চাওক ইমান ধুনীয়া পৰিৱেশ ৰাতিপুৱা। আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আৰু এইখন হৈছে প্ৰাথমিক বিদ্যালয়। আমাৰ মাও পঢ়িছিলে 1ৰ পৰা 4লৈকে ইয়াত। আৰু আমি মৰ্ণিং ৱাক কৰি পেলাই ঘৰলৈ আহিলোঁ। আৰু ইয়াতে চাওক নামঘৰ সন্মুখতে, খুব ভাল লাগে ৰাতিপুৱা হোৱাৰ পৰা উঠিয়ে নামঘৰটো দেখা পাই বহুতেই ভাল লাগে, দিনটো বহুত ভালেই যায়। আৰু এতিয়া আমি গৈ আছোঁ জামুকপাৰা চাবলৈ। ব'লকচোন যাওঁ, কেনেকৈনো জামুকপাৰা চাওঁ। আৰু এতিয়া জামুকবাৰী আছে, চাওক আপোনালোকে। আৰু এয়া চাওক ওপৰৰ পৰা লৰাই দিছে আৰু জামুকবিলাক ইমান ধুনীয়াকৈ পৰিছে, দেখিয়ে ভাল লাগে এইবিলাক বস্তু। আৰু এয়া চাওক জামুক ইমান ধুনীয়া লাগিছে দেখাত ন। মই সেইকাৰণে অলপমান ভিডিঅ' ক্লিপ কৰি থৈ দিলোঁ আপোনালোককো দেখুৱাওঁ বুলি। আৰু গাঁৱৰ পৰিৱেশ সঁচাকৈয়ে বহুত ভাল লগা, গছ বনৰ মাজতে গাঁওখন, খুব ভাল লাগে গাঁৱত গৈ। আৰু আপোনালোককো মই আমাৰ মামাহঁতৰ গাঁওখন অলপমান দেখুৱালোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে। আৰু মোৰ মায়ে সৰুকালটো ইয়াতে পাৰ কৰিছিল। এইফালে এটা আছে শিৱ মন্দিৰ আৰু এটা আছে পুখুৰী। আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক, মই আপোনালোকক পুখুৰীটো দেখুৱাম বাৰু আৰু মন্দিৰটোও দেখুৱাম বাৰু। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাওক। আৰু জামুক বেচিছিলে, এইকেইটা আমাক কিনি খাবলৈ দিছে আৰু আমি অলপমান কিনিলোঁ। আৰু এতিয়া মই চাহ খাব লৈছোঁ। আমি চাহ খাই আকৌ ওলাই আহিলোঁ আৰু ভাবিলোঁ যে আপোনালোককো দেখুৱাই দিওঁ ইয়াৰে হাইস্কুলখন। আৰু তাৰ লগতে এটা ভূপেন হাজৰিকাদেৱৰ প্ৰতিমূৰ্তিও ইয়াতে আছে, তো সেইটোও আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ। তো আহকচোন চাওঁ। আৰু এইখন হৈছে হাইস্কুলৰ ফিল্ড। মোৰ মাও সৰুতে ইয়াতে খেলা ধূলা কৰিছিলে। আৰু এইটো হৈছে স্কুলখনৰ কম্পিউটাৰ আৰু ছায়েন্সৰ লেব। আৰু যিহেতু লকডাউন হৈ থকাৰ বাবে আৰু কৰোণাৰ কাৰণে স্কুল কলেজবিলাক বন্ধ হৈ আছে, তো এইখন স্কুলো বন্ধ হৈ আছে, তাৰ বাবে ইয়াতে জংঘল হৈ গৈছে। আৰু স্কুল খুলিলে আকৌ চাফা হৈ যাব বাৰু। আৰু এইখনেই হৈছে শিঙীয়া পুতনি উচ্চ মাধ্যমিক বিদ্যালয়। আৰু এইখন স্থাপিত হৈছিল 1989 চনত। আৰু এতিয়া আমি চাওঁ ব'লক স্কুলখনৰ সন্মুখতে থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিটো। আৰু এইটোৱেই হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি। আৰু আনুষ্ঠানিকভাৱে এই প্ৰতিমূৰ্তিটো শুভাৰম্ভ কৰা হৈছিল 2020 চনত। আৰু কিমান চনৰ পৰা এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি থকা হৈছিল সেইটো কথা মই নাজানো। আৰু ইয়াতে কিছু সময় অতিবাহিত কৰিবৰ বাবে বহিবৰ ব্যৱস্থা আছে। আৰু সৰু ল'ৰা ছোৱালীৰ মনোৰঞ্জনৰ বাবে এখন জোলনাও ৰখা হৈছে। আৰু লগতে সৌন্দৰ্য বৰ্ধন কৰিবৰ বাবে ইয়াত কিছুমান চিত্ৰ অংকন কৰা হৈছে। আৰু চাওকচোন খুব ধুনীয়াকৈ অংকন কৰিছে আৰু ইয়াৰ দ্বাৰা কিছুমান মেছেজ দিব বিচাৰিছে। আপোনালোকে হয়তো চাই পেলাই বুজি পাইছেই, ইমান ধুনীয়াকৈ অংকন কৰিছে।
আৰু লগতে আমাৰ অসমীয়াৰ সংস্কৃতিৰ গামোচা, ঢোল, পেঁপা, খোল, তাল আদি সকলো ইয়াতে অংকন কৰা হৈছে। আৰু এইটো চাইডে যাব পাৰে নৈলৈ। গাইজ এতিয়া ঘৰলৈ আকৌ গৈ আছোঁ। আপোনালোকক দেখুৱাব আহিলোঁ স্কুলখন। কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব। আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। এইটো হৈছে তিনিআলি আৰু ইয়াতে আছে এটা হনুমানৰ মূৰ্তি। আৰু এতিয়া মই গৈ আছোঁ আপোনালোকক অথনি যে মই কৈছিলোঁ পুখুৰী আৰু মন্দিৰটো দেখুৱাম তালৈকে। আৰু এইটোৱে হৈছে পুখুৰীটো, ইয়াতে মাছ পোহে। আৰু এইটো নামটো বৰপুখুৰী বুলি কয়। আমাৰ মাহঁতে আগতে ইয়াতে সৰুতে গা ধুইছিলে। আৰু মায়ে আমাক কৈ থাকে এইটো পুখুৰীৰ কথা। আৰু মায়ে ইয়াতে মাছ ধৰিছিল সৰুতে, লগৰবোৰৰ লগত খেল ধেমালি কৰিছিলে, মাছ ধৰি ফূৰ্তি আনন্দ লাভ কৰিছিলে এই পুখুৰীটোতে। তো সেইকাৰণে মই দেখুৱাই দিলোঁ আৰু মাও কৈছিল দেখুৱাবলৈ। তো মোৰ ভিডিঅ'টোৰ জৰিয়তে মই দেখুৱাই দিলোঁ। আৰু এইটো হৈছে মন্দিৰ, শিৱ মন্দিৰ। আৰু লাহে লাহে সূৰ্য দেৱতা ওলাব লৈছে আৰু। আৰু এতিয়া মা আৰু খুৰী আইতা গৈছে পথাৰলৈ। আৰু কিয়নো গৈছে সেইটো মই নেক্সট ভ্লগত আপোনালোকক দেখুৱাম। এতিয়া নকওঁ কিয় গৈছে। আৰু এতিয়া মই ঘৰলৈ যাওঁগৈ। আৰু এতিয়া মই ঘৰলৈ আহিলোঁ। গাইজ এতিয়া মই খাম জামুক। আৰু মই জামুক খাই ভাল পাওঁ একচুৱেলি। ফেভৰেট বুলি নহয়, মানে ভাল লাগে আৰু খাই। সেইকাৰণে জামুক খাই লওঁ এতিয়া দেই। আৰু আপোনালোককো দিছোঁ দেই খাব। আৰু জামুক কোনে কোনে খাই ভাল পোৱা কমেণ্ট কৰি জনাবা দেই। আৰু এতিয়া কৰিব লৈছোঁ ব্ৰেকফাষ্ট। আজি ব্ৰেকফাষ্টত আছে ৰুটি আৰু বন্ধাকবিৰ ভাজি। আৰু এইটো আছিল ভ্লগটোৰ পাৰ্ট 1 আৰু ছেকেণ্ড পাৰ্ট অতি সোনকালে আহি আছে। আৰু ভিডিঅ'টো মই আজি এতিয়াই এণ্ড কৰি দিম। আৰু পিছৰখিনি আকৌ পিছৰ ভ্লগত চাবলৈ পাব। আৰু বাই বাই। আৰু শুনক, পিছৰ ভ্লগটোত মই আপোনালোকক আৰু ধুনীয়া ধুনীয়া বস্তু দেখুৱাবলৈ ট্ৰাই কৰিম। তো আৰু নেক্সট ভিডিঅ'টো আপোনালোকে চাব। আৰু এই ভিডিঅ'টোত মই এল'ভেৰা জোপা দেখুৱাইছোঁ। আৰু মইনো কি কৰোঁ তাকে আপোনালোকক দেখুৱাম এল'ভেৰা দি নেক্সট ভ্লগত। তো আপোনালোকে সকলোৱে চাব। আৰু এইটো যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।